সেমিনাৰ আজি আয়োজন কৰা উদ্দেশ্যটো আমি যিহেতু আমাৰ গভ কলেজ অফ টিচাৰ এডুকেশ্যন 50 গ্ল'ৰিয়াছ ইয়াৰ্ছ এই বছৰ পালন কৰি আছে সেই সম্পৰ্কত আজি আমি নেশ্যনেল সেমিনাৰ এজ পাৰ্ট অফ দ্য গল্ডেন জুবলি চেলিব্ৰেশ্যন যিটো আমাৰ হ'বলৈ গৈ আছে গালা ইভেণ্ট ক্লজিং চেৰিমনি যিটো হ'বলৈ গৈ আছে 16th আৰু 17th ডিচেম্বৰত সেইটোৰ ওপৰতে বৃদ্ধি কৰি আজি আমি নেশ্যনেল সেমিনাৰ পাতিছোঁ আৰু এই সেমিনাৰৰ টপিকেই হ'ল ফিউ ৰিফ্লেকশ্যনছ অন টিচাৰ এডুকেশ্যন আৰু আজিৰ সেমিনাৰত আহিব পাৰিছে আমাৰ লগত অনাৰেবল VC বড়োলেণ্ড ইউনিভাৰ্চিটি প্ৰফেচৰ লাইশ্ৰাম লাডু সিং ছাৰ আৰু আমাৰ ৰিচোৰ্চ পাৰ্চন হিচাপে আজি উপস্থিত হ'ব পাৰিছে আমাৰ প্ৰফেচৰ ৰাজশ্ৰী ৰয় ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন বিশ্বভাৰতী শান্তি নিকেতন আৰু আমাৰ লগতে আজি এই সেমিনাৰত ৰিচোৰ্চ পাৰ্চন হিচাপে আহিব পাৰিছে ডক্টৰ ৰছমেৰী কোচ আৰু ডক্টৰ জেমিনা বাগলাৰী HOD ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন বড়োলেণ্ড ইউনিভাৰ্চিটি আমাৰ আজিৰ সেমিনাৰটো হ'ল ফিউ ৰিফ্লেকশ্যনছ অন টিচাৰ এডুকেশ্যন। ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ টিচাৰৰ যিটো স্কিলবিলাক ডেভেলপমেণ্ট কৰাৰ কাৰণে সিহঁতৰ প্ৰফেচনেল গ্ৰথৰ কাৰণে আমি এইবিলাক প্ৰগ্ৰাম লোৱা হয়। নিশ্চয় আগবাঢ়িব। প্ৰগ্ৰামটো সেইকাৰণে কৰা হয়, আগবাঢ়াৰ কাৰণে প্ৰগ্ৰাম কৰা হয়। টিচাৰৰ কেপাচিটি হওক, স্কিলেই হওক, ডেভেলপমেণ্টেই হওক, এনেকুৱা যদি প্ৰগ্ৰাম কৰি থাকোঁ, teacher will develop himself first. Then he will instruct his students like this. You are hopeful? Of course. কেইখন কলেজৰ পৰা এতিয়া আমি প্ৰেজেণ্ট পেপাৰ কৰি আছে 10জনে পেপাৰ প্ৰেজেণ্ট কৰিব টপিকৰ ওপৰত। পাৰ্টিচিপেশ্যন আমাৰ কলেজৰ ছাত্ৰবিলাক আছে, বাহিৰৰ পৰা আছে পেপাৰ দিছে আৰু এতিয়াও কমপ্লিট হোৱা নাই, চলি আছে ফাৰ্ষ্ট টেকনিকেল ছেশ্যন চলি আছে। এতিয়া ছেকেণ্ড টেকনিকেল ছেশ্যনটো আমি গম পাম যে